এইবাৰ নিশ্চয় কোনো পূজা ভালদৰে উপভোগ কৰিবই নোৱাৰিলে, কাৰণ আমাৰ মাজত অসম গৌৰৱ জুবিন দা নাই। তথাপিওতো সৰু সুৰাকৈ চবতে পূজা পতা হৈছিল। এয়া ONC কলনীত পূজা পাতিছিল আৰু ইয়াত কিছুমান প্ৰতিযোগিতা হৈছিল, যেনে শংখ বজোৱা, মমবাতি জ্বলোৱা, কোনে 1 ছেকেণ্ডতে শংখ কিমান দেৰি বজাব পাৰে, তেনেকুৱা কিছুমান কম্পিটিশ্যন হৈছিলে। তাকে ময়ো চালোঁ আৰু আপোনালোকক দেখাওঁ বলক। এয়া প্ৰাইজ বিতৰণী অনুষ্ঠান চলিছে। যিসকলে পাৰ্টিচিপেট কৰিছিল আৰু ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পাইছিল বা বেলেগ বেলেগ কাৰ্যসূচীও হৈ আছিল দুদিন ধৰি, তেওঁলোকেও যিসকলে পাৰ্টিচিপেট কৰিছিল বা তেওঁলোকে কিবা কিবি জিকিছিল, সকলোকে আজি প্ৰাইজ বিতৰণ কৰা হৈছে। কেবিৰ পৰা মিউজিক টিচাৰ, ডান্স টিচাৰ আৰু কালচাৰৰ লগত জড়িত লোকসকলক মাতি প্ৰাইজ বিতৰণ কৰা হৈছে।